হেল্ল' এভৰিৱান, তো আশা কৰোঁ আপোনালোক সকলো ভালে আছে। কেতিয়াবা যদি দপদপীয়াকৈ বৰষুণ দিয়ে আৰু কেতিয়াবা টিকা ফটা ৰ'দ দিয়ে, জানো সূৰ্য দেৱতাৰ কি হৈছে। তো তাকেই চেলেঞ্জ কৰি আমি এতিয়া গৈ আছোঁ আম খাবলৈ, যিহেতু এইবাৰ আমাৰ এইখিনিত কাৰোৰে আম লগা নাই। তো এয়া বৰমাহঁতৰ নতুন গছৰ আম। আমি পিছে পৰা নাই, যিহেতু নতুন গছৰ আম তো গৃহস্থকে পাৰিব দিছোঁ। তো বৰমাই এয়া ধুনীয়াকৈ আমকেইটা পাৰি দিলে আৰু আমি টকলাই খালোঁ, যিহেতু লাষ্টৰখিনিহে খাই বেছি ভাল লাগে। তো আম খাই উঠি এয়া মায়ে মই ঘৰলৈ আহিলোঁ আৰু এতিয়া যাব ওলাইছোঁ মঙলদৈ টাউনলৈ বুলি। পিছে মোক কেনেকুৱা লাগিছে, বিয়া এখন আহি আছে, তো লগত বাসন্তীখন লৈ আহি পালোঁ মঙলদৈ বজাৰলৈ। কেইটামান বস্তু ল'বলগীয়া আছিল, অলপ কাপোৰ কানি, অলপমান গিফ্ট কিবাকিবি এনেকৈ বজাৰ কৰি আমি পাই গ'লোঁ এতিয়া আমাৰ মঙলদৈ ৰাম জানকী মন্দিৰ। সেৱা এটা কাঢ়ি কিনে মন্দিৰৰ পৰা আকৌ আহিলোঁ এয়া ফাৰ্মাচীলৈ মেডিচিন ল'ব। তাৰপিছত আহোঁতে সোমালোঁ এয়া ফুড বাস্কেটত আৰু এতিয়া ঘৰলৈ আহি আকৌ গ'লোঁ নামঘৰলৈ বুলি। বাৰু আজিলৈ আহিছোঁ।